নমস্কাৰ বন্ধুসকল মোৰ নতুন অসমীয়া ইউটিউব চেনেল যাত্ৰা জীৱনৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনত ৩৩টা পদ খালী। আবেদন গ্ৰহণৰ অন্তিম দিন ৩০ এপ্ৰিল। অসম চৰকাৰৰ অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনত অচিৰেই নিযুক্তি প্ৰদান কৰিব ৩৩টা খালী পদত অৰ্হতা সম্পন্ন যোগ্য ভাৰতীয় প্ৰাৰ্থীক। উক্ত নিযুক্তি সম্পৰ্কত ইতিমধ্যে এক বিস্তৃত নিয়োগ জাননী বিভাগীয় আয়ুক্তই জাৰি কৰিছে। বিজ্ঞাপনৰ তথ্য অনুসৰি এছিষ্টেণ্ট ফাণ্ড কণ্ট্ৰল অফিচাৰ ১৩টা পদ। প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৫০% নম্বৰসহ যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। ন্যূনতম ৫০% নম্বৰসহ যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব। প্ৰাৰ্থীৰ দৰমহাৰ নিৰিখ পে বেণ্ড ৩ৰ আধাৰত ২২,০০০ টকাৰ পৰা ৮৭,০০০ টকাসহ ৯,৭০০ টকা গ্ৰেড পে'ৰ লগতে অন্যান্য চৰকাৰী বানচ লাভ কৰিব। জুনিয়ৰ এছিষ্টেণ্টৰ ২০টা পদৰ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় বিশ্ববিদ্যালয়ৰ যিকোনো শাখাৰ স্নাতক হোৱাৰ উপৰিও MS ৱৰ্ড, এক্সেল আৰু MS পাৱাৰপইণ্টত কাম কৰাৰ প্ৰমাণপত্ৰ বা ডিপ্ল'মাধাৰী হোৱাৰ লগতে অসমীয়া টাইপিঙৰ অভিজ্ঞতা থকাটো বাঞ্ছনীয়। দৰমহাৰ নিৰিখ পে বেণ্ডৰ ২ আধাৰত মাহে ১৪,০০০ৰ পৰা ৪৯,০০০ টকাসহ ৬,২০০ পে গ্ৰেড পে'ৰ লগতে দৰমহাৰ নিৰিখ পে বেণ্ড ২ আধাৰত মাহে ১৪,০০০ৰ পৰা ৪৯,০০০ টকাসহ ৬,২০০ টকাৰ গ্ৰেড পে'ৰ লগতে অন্যান্য চৰকাৰী বানচ লাভ কৰিব। আবেদনকাৰী প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০১৯ লৈ ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব। বয়সৰ ঊৰ্ধ্বতম সীমাত সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৩ৰ পৰা ১০ বছৰ ৰেহাই লাভ কৰিব। আবেদনকাৰীৰ প্ৰাৰ্থী অসম চৰকাৰৰ যিকোনো নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন হোৱাটো বাধ্যতামূলক। প্ৰাৰ্থীয়ে বেংক ড্ৰাফ্টৰ যোগে SBI দিছপুৰ শাখাত ছেক্ৰেটেৰী কাম PF কমিছনাৰ, ব'ৰ্ড অৱ ট্ৰাষ্টিজ ATEPFOৰ হকে এছিষ্টেণ্ট ফাণ্ড কণ্ট্ৰল অফিচাৰৰ পদৰ প্ৰাৰ্থীয়ে ৩০০ টকা, ST/SC প্ৰাৰ্থীয়ে ২০০ টকা আৰু জুনিয়ৰ এছিষ্টেণ্ট পদৰ প্ৰাৰ্থীয়ে ২০০ টকা, ST/SC হ'লে ১০০ টকা পৰিশোধ কৰিব লাগিব। আগ্ৰহী প্ৰাৰ্থীসকলে যাৱতীয় সকলো নথিপত্ৰৰ প্ৰতিলিপি আৰু ৫ টকাৰ ডাক টিকেট লগোৱা স্ব-ঠিকনা উল্লেখিত এটা খাম তথা ৩ কপি শেহতীয়া পাৰপত্ৰ আকাৰৰ ফটো সংলগ্ন কৰা আবেদন ছেক্ৰেটেৰী কাম PF কমিছনাৰ ATEPF অৰ্গেনাইজেশ্যন বশিষ্ঠ লালমাটি গুৱাহাটী 781029ত প্ৰেৰণ কৰিব লাগিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। অনুগ্ৰহ কৰি আপোনালোকে কাষৰ লাইক বাটনটো প্ৰেছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।